Hello everyone, welcome back to my YouTube channel. Rajmlasi vlogger আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আকৌ গাহৰিৰ লগত ঢেকিয়া দি ফ্ৰাই কৰি খাব মন গ'ল। ভাবিলো কেনেদৰে বনাম আপোনালোককো অলপ দেখাও। মই পিছে বনোৱাত ইমান এক্সপাৰ্ট নহয় দেই, তথাপিও চেষ্টা কৰিছো বনাবলে। প্ৰথমে মই অলপ হালধি আৰু লগতে অলপ গৰম মছলা দিছো আৰু লগতে আদা নহৰু পেষ্টৰ এটা পেটি দিছো, গোটেই পেটিটোৱে মই দিছো। আদা নহৰু গাহৰি মাংসত যিমান পাৰে সিমান দিব লাগে, হেবলি ইমান অধিকো নহয়। গাহৰি মাংসখিনিত কালাৰ উঠিবৰ বাবে অলপ ৰেড চিলি দিছো আৰু এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিহলাই লৈছো, মঠি লৈছো মাংসখিনি আৰু লগতে অলপ নিমখ দিছো পৰিমাণ অনুসৰি আৰু এতিয়া ভালদৰে মাংসখিনি মঠি মই 10 মিনিটমান ঢাকি থৈ দিম এনেদৰে। আৰু এয়া দেখিছেনে মই ঢেকিয়াখিনি আৰু পিঁয়াজখিনি ধুই মেলি কাটি ল'লোঁ আৰু এতিয়া মই পিঁয়াজকেইটা কাটি ল'ম ভালদৰে। এতিয়া কেৰাহীখন পাতি একেবাৰে কম জুইত দিছোঁ, অলপ গৰম হ'ব দিছোঁ কেৰাহীখন আৰু গৰম হৈ গ'ল কেৰাহীখন ইতিমধ্যে আৰু মই এপিচকৈ মাংস দি দিছোঁ। যিহেতু গাহৰি মাংসত তেল থাকেই সেইবাবে মিঠাতেল নিদিলেও হয় আৰু ময়ো মিঠাতেল দিয়া নাই আৰু এনেদৰে মই মাংসখিনি দি লৰাই দিম লাহে লাহে। কেৰাহীত ইতিমধ্যে গোটেই মাংসখিনি দি হৈ গৈছে যিহেতু, আৰু অলপ লৰাই মই এতিয়া মাংসখিনি ঢাকি দিম। এয়া দেখিছেনে মাংসখিনি অলপ ৰঙা ৰঙা হৈছে। মই একেবাৰে কম জুইত বনাইছোঁ, নহ'লেতো মাংসখিনি দেৰি যাব নহয়নে বাৰু। সেয়া চাওকচোন মাংসখিনি অলপ অলপ আৰু সিজিছে আৰু মাংসখিনি মানে। এয়া দেখিছেনে মাংসখিনি অলৰেডি সিজিছে আৰু এতিয়া লাহেকৈ মই কাটি থোৱা ঢেকীয়াখিনি আৰু লগতে যে কাটি থৈছিলোঁ পিঁয়াজখিনি দি দিম। ঢেকীয়াখিনি সিজিবলৈ বেছি সময় যিহেতু নালাগে সেইবাবে মই মাংসখিনি নমোৱাৰ 5 মিনিটৰ আগে আগে ঢেকীয়াখিনি দিছোঁ। আৰু এইখিনি যে দেখিছে পিঁয়াজখিনি একেবাৰে শেষত মাংসখিনি যেতিয়া প্লেটত উলিয়াম তেতিয়া মাংসখিনি ধুনীয়াকৈ সজাই দিবৰ কাৰণে সেই পিঁয়াজখিনি মই থৈ দিছোঁ। মাংসত যিহেতু জলকীয়া দিলেহে টেষ্টটো ভাল লাগে সেইবাবে ময়ো ঘৰৰে অলপ বি জলকীয়া দি দিছোঁ মাংসখিনি টেষ্ট হ'বৰ বাবে। আৰু এতিয়া মাংস ৰেডি হৈ গ'ল। এতিয়া মই মাংসখিনি কেৰাহীৰ পৰা উলিয়াই প্লেটত ধুনীয়াকৈ সজাই দিম, ওপৰত অলপ পিঁয়াজ দি। আপোনালোকে দেখি কেনেকুৱা লাগিছে ক'বচোন দেই, আৰু খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে আৰু বনাব জানিছোঁ তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। ধন্যবাদ।